20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুতিথি। 51 সংখ্যক মৃত্যুতিথিত ডিমৰ সন্মিলিত প্ৰয়াসে এক ব্যতিক্ৰমী কৰ্মসূচীৰে ৰাভাদেৱক স্মৰণ কৰে। তেখেতৰ একালৰ সতীৰ্থ শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ জামিৰা গাঁৱৰ নিবাসী সখীপ্ৰসাদ কছাৰীদেৱক এখনি গামোচাৰে শ্ৰদ্ধা নিবেদন কৰে। RCPI সংগ্ৰামৰ বহু অভিজ্ঞতা আৰু ৰাভাদেৱৰ সমাজবাদী বিপ্লৱৰ বহু যোগাত্মক স্মৃতি ৰোমন্থন কৰে সন্মিলিত প্ৰয়াসৰ দলটিৰ লগত। প্ৰয়াসৰ হৈ বিশিষ্ট নিবন্ধকাৰ তথা ভূতত্ত্ববিদ ডক্টৰ বিজয় কৃষ্ণ চেতিয়া, অসমীয়া প্ৰতিদিন কাকতৰ ডিমৌৰ সংবাদকৰ্মী উমেশ চেতিয়া, সমাজ সচেতক সমীৰণ বৰগোহাঁই, প্ৰণৱ শইকীয়া আৰু প্ৰকাশ গগৈয়ে 90 ঊৰ্ধ্ব সমাজ বিপ্লৱী সখীপ্ৰসাদ কছাৰীৰ স্বাস্থ্যবুজ লোৱাৰ লগতে সুস্বাস্থ্য কামনা কৰে। লগতে পানীদিহিং বাৰ্তা তৰফৰ পৰাও কমৰেড সখীপ্ৰসাদ কছাৰীদেৱৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আজি আমি সন্মিলিত প্ৰয়াসে 20 জুন ৰাভা দিৱসৰ দিনাখন পানীদিহিং মৌজাৰ জামিয়া গাঁৱৰ নিবাসী কমৰেড সখীপ্ৰসাদ কছাৰীৰ ঘৰ বাগিহলৈ আহোঁ আৰু আমি এটা কথা বিশ্বাস ৰাখোঁ যে আমি আদৰ্শগত যদি স্মৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু ৰাভা দিৱসটোক যেনেদৰে আমি উদযাপন কৰোঁ তেনেধৰণৰ উদযাপনৰ কোনো কিন্তু সামাজিক মূল্যায়ন নাই। গতিকে আমি প্ৰথমে আজি সখীপ্ৰসাদ কছাৰীৰ ঘৰলৈ আহোঁ আৰু তেওঁ এখন আমি গামোচাৰ দ্বাৰা আমি তেওঁ সন্মান প্ৰদৰ্শন কৰোঁ আৰু তেওঁৰ জীৱন বৃত্তান্ত আমি তেওঁৰ পৰা শুনোঁ আৰু আশা কৰোঁ তেনেদৰে যদি সমাজৰ বিভিন্ন ঠাইত থকা যিসকল প্ৰকৃত সমাজকৰ্মী বা সমাজচিন্তক তেওঁলোকক যদি লগ কৰোঁ তেতিয়াহ'লে তেওঁলোকৰ চিনাকিটো আমি যুৱ প্ৰজন্মক আমি কিছু আগুৱাই দিব পাৰিম।